এইফালে বেলি আছে, এইফালে ভাজি আছে আৰু এইফালে হৈছে ইয়াক গোপিনী মেল। বোলো নমস্কাৰ, কি খবৰ আপোনালোকৰ সকলোৰে? আশা কৰোঁ খবৰ নিশ্চয় ভাল। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ এতিয়া ৰাতিপুৱা। যিহেতু এতিয়া পবিত্ৰ ভাদ মাহ চলি আছে, সেয়েহে আমাৰ নামঘৰতো অন্য নামঘৰৰ গতে পুথি পঢ়ি আছে, সেয়েহে যাবলৈ ওলাইছোঁ আজি। আৰু চাদৰ মেখেলা পিন্ধি লোৱা নাই, কুৰ্তা পিন্ধি লৈছোঁ, যিহেতু আজি ওচৰৰ খুৰী এঘৰৰ শৰাই দিছে, সেয়েহে কাম কৰিবলৈ মাতিছোঁ, কাম কৰিব লাগিব, সেইকাৰণে এনেকৈ ওলাইছোঁ। কোনো বাধ্যকতা নাই আৰু এনেকৈ আৰু। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক নামঘৰত লগ পাই আছোঁ আপোনালোকক। আমি নামঘৰ পাই গৈছোঁ, সেই আগে আগে আমাৰ মা মানে আমাৰ আইদেউ গৈ আছে আৰু পিছে পিছে এইফালে মই গৈ আছোঁ। এয়া পাই গৈছোঁ, সি আৰু পুথি পঢ়ি আছে, সেয়া নিশ্চয়কৈ মাত শুনিব পাইছোঁ। চেনেলযোৰ ক'ত নাই, ইয়াতে থৈ দিম। এইফালে এয়া টেংকি ধুনীয়াকৈ বনাই থোৱা আছে আৰু এয়া এতিয়া এনেকৈ ভৰিকেইটা ধুই সোমাই যাব লাগে আৰু এনেকৈ পানীবোৰ ছটিয়াই নহয়। কি হয় দেখাই থাকিম আপোনালোকক, ব'লক। এয়া প্ৰথমে নবৌয়ে নমাতিলা যে আলু গুচাবলৈ আছে কাকো দেখুৱা নাই, আপোনাকে উঠাইছে। আজি দেৰি হ'ল যে আপোনাৰ অহা? মইতো কেতিয়াবাই পালোহি। কল বান্দৰ আনিলে আছে নাই? কল বান্দৰ আনিছিলে নহয়। আমাৰ ইয়াত বান্দৰৰ উৎপাত বহুত বেছি, সেয়েহে কল আনি আনৰ ঘৰত থ'বলগীয়া হৈছে। আৰু এয়া কল আনিছে, বস্তুবোৰ মানে বহুত ৰিক্সত থ'বলগীয়া হয়। আমাৰ ইয়াত বান্দৰে বহুত উৎপাত কৰে আৰু বহুত মানে কি ক'ম আৰু উপায় নাই। এয়া আমাৰ নামঘৰত এয়া গেছৰ সুবিধা কৰি দিছে। চিষ্টেমটো কেতিয়া পুতলা? বুদলা এইটো চিষ্টেমটো কেতিয়া? চিষ্টেমটো কেতিয়া এইটো? মানে সুবিধা, যিখিনি সুবিধা লাগে সেইখিনি সুবিধা মানে এইফালে নামঘৰ ভিতৰলৈ আহিছোঁ। নামঘৰত এতিয়া ভাত বহি আছে, এইফালে পাঠ পঢ়ি আছে। ইয়াত ভিতৰলৈ নাযাওঁ, বাহিৰত কাম আছে, কামখিনি কৰি লওঁ, তাৰপিছত ভিতৰত বহিমগৈ। নমস্কাৰ দেই। কৃষ্ণ। হা আপুনি এইফালে মোৰ দায়িত্বত পৰিছে ইয়াত জলকীয়া। এয়া নহৰু, ইজি টেকনিক। বহুত নহৰু গোটাকে নাথাকে নহয়, মনে মনে বহি আছে, কৈ আছে নাই? গেছৰ ষ্টভটো কিহৰ কাৰণে অনা আছে? মেইন কথাটো কৈ দিয়ক, কাৰ সুবিধাৰ কাৰণে অনা হৈছে? ৰাইজৰ সুবিধাৰ কাৰণে। নহয়, মাইকী মানুহকেইটাক এইটো তাৰমানে কি, মাইকী মানুহবোৰ তাৰমানে জুই ধৰিবলৈ অকণমান টান পায়, সেইকাৰণে এই গেছটো
আনিবলৈ আমি ৰাইজে তাৰমানে মহিলাসকলক সুবিধাৰ্থে আনি দিয়া হৈছে। কিমান চিন্তা কৰিছে দেখিছে আমাৰ ৰাইজে মাইকী মানুহৰ কাৰণে। নহ'লে মহিলাসকলে বৰ তেতিয়া কাপোৰ কানি পিন্ধি আহে, এতিয়া জুই কৰা কৰি মানে থাকিবলৈ অকণমান অসুবিধা হয়। হয় পিছে কথাটো ঘৰত দিনটো কাম কৰি থাকে কাম কৰি আকৌ এই জুই তাপতনো কেনেকে থাকে। কথাটো মিছা নহয়, সঁচাই বাৰু। এতিয়া যদি মোক কোৱা জুই ধৰি লগাব পৰা ক'ত যাম বাৰু। এনেকে জুই ধৰিব সেইটো আৰু সম্ভৱেই নহয়। এইফালে বেলি আছে, এইফালে ভাজি আছে আৰু এইফালে হৈছে ইয়াক গোপিনী মেল। মই গৈ আছো, কাম কৰি অলমষ্ট হৈছে আৰু ভকত কি অংক আৰু হেৰি নহয়, ই বা পাৰিব লাগে বা সেইটো মই মানিছো বাৰু দেই। তইতো ইয়াতকে কেইবছৰ ডাঙৰ? হা হা তোৰ বয়স কমি গ'লগে। খানাত গুণ কিমান? পাৰিছে, ই পাৰিছে। নহয় তাৰ মনততো ৰ'ল ন, তহঁতিতো নকলি। তই যে ইয়াৰ মুখলৈ চাইছ। এহেঁতক অংগ সুধিছো, এটাই কৈছে বোলে ইয়াতকে বোলে মই মোৰ 11 বছৰ, ই কৈছে বোলে মোৰ 12 বছৰ। মই সুধিছো তোৰ কেইবছৰ, ই ডাইৰেক্ট কৰিলে বোলে মোৰ 10 বছৰ। এতিয়া ইয়াতকে এতিয়া ই সৰু হৈ পৰিলে। এতিয়া মই এটা কথা কওঁ, বহি থাক। ঐ চা, তই যত্নতা পাৰ নাই? যত্নতা দিব গম পোৱা নাই। তহঁতৰ কি কৰি আছ তহঁতি? বৰষুণ দিছিলে নেকি? তিতিলি যে বৰষুণ দিছিলে নেকি? আকৌ দিব আকৌ। যদি মাষ্টৰ আৰু মানে শিষ্য বহিছ সদায় দেই, ছাত্ৰী বুলি কৰম পূজালৈ গৈ আছো বুলি হেৰি চেৰি হ'ল নাই কৈছে। কাইলৈ তোক ঠিকছে দিব হেনো ৰাতিপুৱা। তোক কাইলৈ ৰাতিপুৱা ঠিকছে বজাব, তোক চাইহে আছে। আহিবি দেই, 5টাতে আহিবি, স্কুল আছে। আৰু 1.4.1 চেপ্টাৰটো লাগিব। আজি ৰাতি মই ইয়াৰ ওচৰত কেনেকৈ কৰিম? আজি নিশ্চয় মাক আছে বাৰু তই লৈছোন টিউশ্যন বিজিটোকো লৈছ নে? তাৰপিছত কি কৈছে? বেয়া মানে কথাবিলাক দুখ চুখ ভাই প্ৰথম মাকে যে বেয়া দুখ পালোঁ সেইবিলাক মাইকে বোলে মোক কেলে মাৰিছ বাৰু? কথাবিলাক দুখ নাই পাওঁ। ল'ৰা ছোৱালী দুখ বেলেগ। প্ৰথমতে তাই বোলে বহুত দুখ পালোঁ। নাম প্ৰসংগ আৰু পুথি পঢ়াৰ অন্তত আমাক ইয়াৰ প্ৰসাদ খাবলৈ দিয়া হৈছে। আমি প্ৰসাদ খাবলৈ বহিছোঁ আৰু দেউৰীয়ে আমাক ইয়াৰ প্ৰসাদ দি গৈছে ধুনীয়াকৈ।
দেউৰে একদম মুখ চুখ বান্ধি একদম ধুনীয়াকৈ লৈছে। এইফালে আমাৰ জনকা কীৰ্তন ছাৰে নিৰ্দিষ্ট কৰি দিয়া চেপ্টাৰটো কাইলৈ 5টা বজাত লাগিব কৈছে। এতিয়া তাই মাথা চাথা একদম কাম নাইকিয়া হৈ গৈছে আৰু। এইফালে এতিয়া আশীৰ্বাদ দিলে। এতিয়া আমি এতিয়া প্ৰসাদ খাবলৈ লৈছোঁ। খাম। আমাৰ ইয়াৰ ইলেক্ট্ৰিচিটি মেইন ব্ৰাঞ্চত ৰিন'ভেশ্যনৰ কাম চলি থকা হেতু ভল্টেজটো কমকৈ অহাৰ বাবে লাইটৰ পোহৰটো অলপ কম হৈছে, যাৰ বাবে আপোনালোকে ফুটেজবিলাক অলপ ক'লা ক'লা দেখা পাইছে। প্ৰসাদৰ পিছতে ৰুটি ভাজিৰ ব্যৱস্থা কৰা হৈছিলে আৰু সেয়া আমি খাই আছোঁ। আৰু সেয়া আছিলে, যিহেতু 11টা বাজিবই হ'ল, সেয়েহে আমি সোনকালে খাই লওঁ। নামঘৰৰ পৰা ঘৰ আহি পাওঁতে বহুতেই পলম হৈছে। এতিয়া 12টা বাজিবই হ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ। অকণমান মুহূৰ্তবিলাক দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ স্মৃতি হিচাপে। সেয়াই আছিলে আজি ভিডিঅ'টো ইমানেই। আজিলৈ বাই বাই।